হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি ৰাতিপুৱাই উঠি মই দেখা পাইছোঁ মোৰ বাইকখন বহুত বেছি লেতেৰা হৈছে, গতিকে মই আজি বাইকখন থ'ম। আজি জিমত মই যোৱা নাই কাৰণ মোৰ আজি গাটো সিমান ভাল লাগি থকা নাই, কাৰণ এই সপ্তাহটোত মোৰ অলপ মানে কি ক'ম আৰু কমজোৰ হৈ গৈছোঁ। বাইকখন ধুবৰ কাৰণে চেম্পু লাগিব, মই এতিয়া চেম্পু আনিব যাম। মই খুচুৰা পইচা লৈ লৈছোঁ চেম্পু আনিবৰ কাৰণে। দোকানখন বেছি দূৰত নাই, ওচৰতে আছে, গতিকে মই ইয়াৰ পৰাই লৈ আহিম আৰু তলত নাযাওঁ আৰু। মোৰ বাইকখন চাব পাৰি কিমান লেতেৰা হৈছে, গোটেই ধূলি বালি লাগি অৱস্থা নাই। মই চেম্পু কিনিলোঁ, চেম্পু লোৱা হৈ গ'ল, 5টা লৈছোঁ আৰু 1 টকীয়া চেম্পু এনেকুৱা ছানচিল্ক। এতিয়া পানীৰ বাল্টিং এটা লৈ লৈছোঁ আৰু মই ধুনীয়াকৈ লেতেৰা কাপোৰ এইটো লৈ লৈছোঁ। ভাল লাগিছে আৰু প্ৰথমতে এনেকৈ মুচি দিছোঁ কাৰণ ইয়াতে বহুত বেছি ধূলি বালি সোপা আছে ন। এনেকৈ মুচি ল'ব লাগিব ধোৱাৰ আগতে, নহ'লে কাম নহ'ব। প্ৰথমতে ভালকৈ গাড়ীখন মই ইনস্পেকশ্যন কৰি লৈছোঁ, তাৰপিছত এনেকৈ মগেদি পানী ওলাই কিনে গাড়ীখনত অলপ মাৰি লৈছোঁ, যাতে বস্তুটো যিমান ধূলি বালি লাগি আছে ন, তাতে কামোৰ খাই আছে না, সেইখিনি অলপমান যাতে ঢিলা হয়। ঢিলা হোৱাৰ পিছত এনেকৈ চেম্পু মাৰি দিছোঁ, চেম্পু মাৰি অলপ সময় থাকিব দিছোঁ। গাড়ী ধোৱাৰ কামটো বহুত কষ্টৰ কাম হয়। মই গোটেই চেম্পু লগাই দিছোঁ এতিয়া গাড়ীখনত, এতিয়া ভালকৈ ধুই দিম আৰু। মোৰ গাড়ী ধোৱা হৈ গ'ল, দেখাই পাইছে মোৰ পিছফালে গাড়ীখন কি ধুনীয়া লগা হৈছে। ঘৰত এনেই আছোঁ বেকাৰ, মানে শুই আছোঁ, বেকাৰ আছোঁ আৰু আৰাম কৰ ৰাহা হুঁ মই আভি। মই এতিয়া অলপ ইভিনিং ৱাকত ওলাই আহিছোঁ। এইকেইটা দিন জিম চিম যাব পৰা নাই, সেইকাৰণে অলপ বেছিকৈ খোজকাঢ়ি আছোঁ, যাতে অলপ মোৰ কাৰ্ডিঅ'টো হৈ থাকে। সোমবাৰৰ পৰা আৰু ভালকৈ জিম যাম বুলি ভাবিছোঁ আৰু। কেতিয়াবা কি হয় তাৰমানে চৰ্দি লাগিলে গা চা বেয়া লাগি যায় ন। আপোনালোকৰ বেমাৰ হ'লে কেনেকুৱা লাগে গাটো ফ্ৰেণ্ডছ কমেণ্ট কৰি জনাবচোন। কুৰীটো ক'ত পোষ্ট কোঠাত উঠি আছে। দেখুৱাইছোঁ আপোনালোকক, আকাশখন চাওক কি ধুনীয়া লগা হৈছে, পৰিৱেশটো ভাল লাগিছে। কিন্তু আজিৰ ব্লগটোত ইমানখিনিয়ে আছিল। যদি ব্লগবিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব। বাই ফ্ৰেণ্ডছ।